এইফালে কণীকেইটা বইল হ'বা দিছিলোঁ কুকাৰত এটা থেতলা খাই গোটেই ফাটি আছে মানে আজি ভাবছোঁ কি ভাটিবেলা এটা কি বেলেগ কাম আপোনালোকক দেখাম চাই থাকিব ভিডিঅ'। নমস্কাৰ, গুড মৰ্ণিং। নিৰুমণি চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে আছোঁ। মানে বহুত দিন হ'ল ব্লগ ভিডিঅ' দিয়াই নাছিলোঁ ব্যস্ততাৰ কাৰণে। মানে বিহু বুলি জানেই আপোনালোকে সকলোৱে ইমান বিজি। হা কি হ'ল এই ব্যস্ততাৰ মাজতে মই ভিডিঅ' বনাব একেবাৰে সময় পোৱা নাছিলোঁ। এতিয়া ভাবিছোঁ কি ব্লগ ভিডিঅ' আপোনালোকৰ কাৰণে যিটো কি বনোৱাই নাই আজি, সেইকাৰণে পুৱাই ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ। এফালে যাব আছোঁ তথাপিও আপোনালোকৰ আগত মানে আগে ওলালোঁ আৰু ধুনীয়া এটা কাপোৰৰ ডিজাইন মাৰি আছোঁ। এযোৰ কাপোৰৰ আপোনালোকক দেখুৱাম অলপমান, আৰু কাপোৰযোৰা যেতিয়া সম্পূৰ্ণকৈ হ'ব তেতিয়াতো মই আপোনালোকক দেখুৱামেই, কিন্তু এতিয়া অলপমান আপোনালোকক ৰুমৰ ভিতৰত যাই কিনে দেখাই দিওঁ। আৰু আজি দিনটোত কি কৰোঁ কি নকৰোঁ সম্পূৰ্ণকৈ আপোনালোকে চাই থাকিব ভিডিঅ'বিলাক শেষলৈকে স্কিপ নকৰা কৰি। তেনেহ'লে মই ভিডিঅ'ৰ মাজলৈ গৈছোঁ, আপোনালোকে ভিডিঅ'বিলাক চাই থাকিব। এয়া দেখছি না ঢাকি চাকি থৈ দিছোঁ ৰ'বক। এইয়া মানে ধুনীয়া ফুলৰে আৰু মানে অকল বগাই দি দিছোঁ ধুনীয়া কৰি এইটো ডিজাইনৰ ফুল মই বুই আছোঁ। চাওক এই বুটাবিলাক কেনেকৈ দিছোঁ, আৰু যেতিয়া কাপোৰযোৰা সম্পূৰ্ণ হৈ যাব ন মই আপোনালোকক দেখুৱাম। বিহু বুলি বহুত ব্যস্ততাৰ কাৰণে আপোনালোকক মই দেখুওৱা হোৱা নাছিল। আৰু ইফালে টিকলুত মৌৰা কটাও বটি থৈ দিছিলোঁ, বোৱাতে শেষ হৈছে। আৰু ইফালে কটামান বটি থৈ দিছোঁ, আৰু ইফালে ব্লাউজৰ পিচটো ওলাই গৈছে। আৰু লগতে ৰুমবিলাকো চিননি বিননি হৈ আছে। ধুনুৰ চাইকেলখন থৈ দিছে, এতে কাৰ্ডবিলাকো আছে এনেকৈ। এতিয়া মানে মই এফালে যাওঁ মানে আপোনালোকক কৈ আছোঁ ক'ত যাম। মানে আজি ধুনুৰ স্কুলত এখন মিটিং আছে, সেই মিটিংখনত যাব ওলাইছোঁ। মানে ৰেডি হৈ মেলিহে ভিডিঅ'টো আৰম্ভ কৰিছোঁ, যিহেতু কি মিটিংখন একেবাৰে ৰাতিপুৱাই দিছে। যিহেতু কি ক্লাছ হ'ব, পৰীক্ষাও আহি আছে, সেইকাৰণে ৰাতিপুৱাই মিটিংটো দিছে। মানে সৰস্বতী পূজাৰ কাৰণে যে এটা আলোচনা কৰে বোলে, সেই মিটিং এখন দিছে, তাতে যাব ওলাইছোঁ। মিটিঙৰ পৰা আহি আৰু আপোনালোকক সম্পূৰ্ণকৈ মই দেখি থাকিম বা আপোনালোকে ভিডিঅ'বিলাক চাই থাকিব। মিটিঙৰ পৰা অহাৰ পাছত আপোনালোকক আৰু দেখি আছোঁ হা। ইফালে ধুনীয়া কৰি দুপৰীয়া মানে আহিয়ে কি কৰিলোঁ মানে আপোনালোকক দেখি থকা নহ'ল। ধুনীয়া কৰি এইখিনি মিক্স ভাজি কাটি লৈছোঁ, আৰু ইফালে কণী 5টা আৰু আলু বইল হ'বা দিছোঁ। ধুনীয়া কৰি সেইখিনি কৰি ৰাখিছোঁ। মানে দাউৰা দাউৰি হৈছে, 1টামান বাজিছে আহি পাওঁতে। মানে আহিয়ে এনেকুৱা হ'ল যে পটাপট ভাত এটা ৰান্ধবা পাৰিলেহে ভাল পাওঁ। যিহেতু কি বাবু স্কুলৰ পৰা আহিব, সেইকাৰণে মই আপোনালোকক বেছি ভিডিঅ' বনাই থকাৰ সময়ে নহ'ল। কি ক'ম আৰু, জানে আপোনালোকে সকলোৱে মানে মানুহৰ কিমান ব্যস্ত, কিমান দাউৰা দাউৰি ন। মিটিঙতে দেৰি হৈ গ'ল, সেইকাৰণে ইমানখিনি আঁতৰ সদ্ধৰ কৰি আছোঁ। এইখিনি বনোৱাৰ পাছতে মানে তাঁতশালত বহা সময় পোৱা নাই। আৰু আজি ভাবছোঁ কি ভাটিবেলা কিনি কৰিম বুলি ভাবি আছোঁ। কামটো কি বেলেগ কাম আপোনালোকক দেখাম, চাই থাকিব ভিডিঅ'। এইফালে কণীকেইটা বইল হ'বা দিছিলোঁ কুকাৰত এটা থেতলা খাই গোটেই ফাটি আছে, মানে বেছিকৈ হুইছেল আহিবা দিছিলোঁ। এতিয়া ধুনীয়া কৰি কণী চণী কেলে লওঁ ৰ'বক। এইফালে কণীকেইটা ভাজি থৈ দিছোঁ, আৰু ভাজাখিনি ধুনীয়া কৰি ভাজা হৈ গৈছে। আৰু এইফালে কণী ৰান্ধাৰ কাৰণে পিঁয়াজ ভাজি আছোঁ, ৰহুন আদা ভাজি আছোঁ। এতিয়া বইল আলুখিনি ধুনীয়া কৰি ঢালি দিম, আৰু আঞ্জাখন হ'বয়ে। হ'লে ধুনীয়া অহাৰ পাছতে আৰু ভাত চাত খাই পূৰা আৰু ৰেডি হৈ আৰু তাঁতশালত বহিব লাগিব। মানে কি ক'ম আৰু ইমানেই ব্যস্ত হৈ গ'লোঁ, আগতে আৰু কামেই নাছিল। আৰু ইফালে ধুনুৰ বিহুৱানৰ কাৰণে সূতা লৈ আছোঁ, যিহেতু কি বিহু আহি পালে। গাইজ এতিয়া ৰাতি মোটামুটি 8:30মান বাজিল। ধুনুক পঢ়ি উঠি আৰু এটা কাম কৰি আছোঁ। ইফালে হৈছে সূতা, বগা সূতা আপোনালোকে দেখিছে। ইফালে ববিনত মই সূতা লৈ আছোঁ, মানে এই সূতা লৈ আছোঁ। আৰু ইফালেতো এইখন শাল আছেয়ে। আৰু যিহেতু কি বিহুৱানৰ সময় আহি পাইছে, বহাগ বিহু আহি পাব, তাৰে আগতে আনা কাটা কাপোৰবিলাক আমাৰ ইফালে মাঘৰ মাহতে লুগয়। সেইকাৰণে ভাবিছোঁ ধুনুৰ বিহুৱানখন মই মানে মাঘৰ মাহতে বাতি কাঢ়ি কিনে বৈ চৈ উৰাম বুলি ভাবিছোঁ। লগতে গামোচা, মানে ডাঙৰ গামোচা যিহেতু কি লুগাম, আঢ়ৈটা বুলি কয় আমাৰ ইফালে, বেলেগ জেগাত বেলেগ বুলি ক'ব পাৰে। হৈছে চকটক খয়াৰিটো আনিছোঁ। এনেকৈ 2টা ৰঙেদি বগা আৰু খয়াৰিদি মই
হোৱা নাই কাপোৰখিনি লুগাওঁ বুলি ভাবিছোঁ আজি আৰু ভিডিঅ'টো বেছি দীঘলীয়া কৰি নাথাকোঁ যেটো কি ময়ো বহুত ব্যস্ততাৰ মাজত দিনটো পাৰ কৰিছোঁ বহুত ভাগৰো লাগে এইখিনিতে মই ভিডিঅ'টো সমাপ্ত কৰিব চাইছোঁ নেক্সট এটা ভিডিঅ'ৰ সকলোকে লগ পাই আছোঁ আজিলৈ বাই বাই